এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছো যোৰহাটত। ইয়াতে মোৰ আজি জোৰোণৰ মেকআপ আছে আৰু কালি আছে বিয়া আৰু এই দুদিন ইয়াতে মেকআপ কৰিম আৰু আমাক থাকিবলৈ এইফালে এটা গেষ্ট হাউস ঠিক কৰি দিছে। ইয়াতে আহি আমি ফ্ৰেছ হৈ এতিয়া যাওঁগে বিবাহ ভৱনলৈ, তাতে কইনাক ৰেডি কৰিম আৰু যোৰহাটত ক'ত কেনেকৈ ফুৰিবলৈ যাওঁ, কি কৰোঁ কি নাই সকলোখিনি আপোনালোকক দেখুৱাই যাম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া ওলালো বিয়া ঘৰলৈ যাবলৈ। এইফালে চাওকচোন গেষ্ট হাউচৰ লবি খুব ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে, ভাল লাগিছে। খুব নিট এণ্ড ক্লিন হয় গেষ্ট হাউচটো। আপোনালোকক বাহিৰৰ ভাগো অকণমান দেখুৱাম। ইফালে ওলকবি, বিলাহী, এইটো চুকা টেঙা বুলি কওঁ আমি, আপোনালোকে বা কি বুলি কয়। এইটো চুকা টেঙা বুলি কওঁ, খুব খাইছিলোঁ দেই। এইটো শাক আমাৰ আৰু আজি মোৰ এই জোৰোণৰ মেকআপটো সমাপ্ত হৈছে। এইফালে কইনা ৰেডি। কেনেকুৱা পালা আজি মেকআপটো? বহুত ভাল লাগিলে, বায়ে বহুত ধুনীয়াকে কৰি দিছে আৰু কইনাৰো কালেকশ্যন খুবেই ভাল। আমাৰো ভাল লাগে এনেকৈ ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ থাকিলে। চকুটো অকণমান দেখাই দিয়া না, চকুটো বন্ধ কৰি দিয়া অলপমান, আৰু খোপাটো অকণমান চাব হা, উঠি দিবা নেকি অকণমান? এইফালে এয়া কইনাৰ খোপা, খুব ধুনীয়া ফুলৰ কালেকশ্যন। ঠিক আছে, মোৰো ভাল লাগিল কইনাৰ লগত কাম কৰি। খুব মানে দুজনী কথা চথা পাতি মেলি কৰিলোঁ আৰু কামখিনি। মই বেছি কথা কওঁ অলপ, ভাল লাগিলে কথা পাতি। ময়ো কথা পাতো। হয় নেকি? মই আকৌ পিছত ভাবোঁ দেই মই বেছি কথা ক'লোঁ নেকি। নাই নাই নাই, তাকে ঠিক আছে তেনে আকৌ কালি লগ পাম ন। কালি আকৌ তাইক মই ধুনীয়াকৈ এটা ব্ৰাইডেল লুকত সজাম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। গুড মৰ্ণিং। আজি যোৰহাটত আমাৰ ছেকেণ্ড ডে আৰু কইনাৰ এই ছেকেণ্ড ডেৰ লুকটো কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবচোন। এই আছা, আমি টিকলুটা পাই গ'লোঁ। এইফালে যে মই অথনি ভিডিঅ'ত কৈছিলোঁ ভাইটি এজন থাকে ইয়াতে, ভাইটিজনো ল'ৰা হয়। ইমান হাই কৈ দিয়াচোন, হাই। গুড মৰ্ণিং। আজি যোৰহাটত তৃতীয় দিন আৰু আজি আমি যাম শিৱসাগৰলৈ। আৰু এনেধৰণে আমাৰ গোটেই লাগেজবোৰ ভৰাই লোৱা হ'ল গাড়ীত, আমিও ৰেডি আৰু এতিয়া যাম শিৱসাগৰ। এইফালে মই কইনাৰ কাৰণে ফুলো লৈ ল'লোঁ, কালি আনি থোৱা হৈছে কইনাৰ কাৰণে ফুল। আৰু এতিয়া আহি পালোহি আমি শিৱসাগৰ নামতি নামৰ এডোখৰ ঠাই। ইয়াৰ পৰা আৰু 15 মিনিটছমান লাগিব বুলি কৈছে নাজিৰালৈকে, তাৰ পৰা আকৌ সোণাৰীলৈ। চ' এই ধাবাখনতে এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ, কৰি মেলি আকৌ পুনৰ গৈ থাকিম আৰু লগত আজি কোনোবা যাব। এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰি দিলে আৰু একাপ গাখীৰ চাহৰ সৈতে ৰাতিপুৱা ব্ৰেকফাষ্টটো হৈ যাব আৰু এতিয়া। এইফালে আমাৰ লগত পিংকি উঠিলে। ক'ত উঠিলা যে তুমি? নাজিৰা ন? নাজিৰা। নাজিৰাত পিংকি উঠিলে। এইফালে তাই বেচাৰি ৰাতিপুৱা একোৱে খাই অহা নাই, এতিয়া খাই লৈছে ORS এটা, অলপ এনাৰ্জি আনি লৈছে। আৰু আমি গৈ আছোঁ এতিয়া সোণাৰী, তাতে গৈ কইনাক
আহি পালোহি শিৱসাগৰ টাউন আৰু ইয়াতে আমি পিংকিক নমালোঁ আৰু এতিয়া সময় হৈছে 5:04 এতিয়া আমি নগাঁও পাওঁতে চাগে 10টা 10:30 বাজিব আজি আছোঁ নগাঁৱত আৰু ইয়াতে আগতেও আহিছোঁ নগাঁৱৰ বিদিশা হোটেল আজি ইয়াতে কালি থকা হ'ল আৰু আমি এতিয়া যাম কইনাৰ ঘৰলৈ কইনাৰ ঘৰ ওচৰতে বুলি কৈছে আৰু তাৰপিছত আৰু কইনাৰ লুকছটো আপোনালোকক দেখুৱাম আৰু আজি পুনৰ আমি উভতি যাম ডিব্ৰুগড়লৈ কাইলৈ যিহেতু মোৰ ডিব্ৰুগড়ত ৱেইটিং আছে চ' আপোনালোকক ভিডিঅ'টোত মই বিশেষ একো দেখুৱাব পৰা নাই কইনাৰ বাহিৰে আৰু অকণমান বাহিৰে লোকেশ্যন দেখাইছোঁ চ' আপোনালোকে বেয়া নাপাব ভিডিঅ'টো চাই থাকিব আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন মোৰ আৰু পিছলৈ ভাল ভাল ভিডিঅ' দি যাম অলপ ইউনিক দিবলৈ চেষ্টা কৰিম কিবা যদি পাৰোঁ দেখুৱাম চ' বেয়া নাপাব ভিডিঅ'টো চাই যাব এতিয়া একাপ মৰ্ণিং চাহ লগতে ব্ৰেকফাষ্ট কৰি লওঁ যিহেতু গোটেই দিনটো কাম কৰিব লাগিব আহি গ'ল আমাৰ ব্ৰেকফাষ্ট এফালে বিতাঞ্জলি ষ্টাৰ্ট কৰিয়ে দিলে আৰু পালোহি আমি বিয়া ঘৰ এইফালে বিয়া ঘৰ পালোহি নগাঁও একেবাৰে এইখিনি ৰাস্তা কাষতে হয় বিয়া ঘৰ কুটুহী নামৰ ঠাইখিনিৰ নাম কুটুহী বিয়া ঘৰ পালোহি ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাম কইনাৰ ফটোজ তেনেকৈ লোৱা নহ'ল এটা ৰিলছে বনাইছিলোঁ আৰু মোৰ ইনষ্টাত আছে ৰিলছটো আপোনালোকে তাতে গৈ চাব পাৰিব আজি বিয়া কামখিনি শেষ কৰি আহি আছোঁ ডিব্ৰুগড়লৈ যিটো বিয়া আছিল নগাঁৱত কৈছোঁৱে আপোনালোকক